আছে ৰাইজক খবৰ ল'ব আহিছোঁ। ইমান দিন কৰোনাৰ লকডাউন হ'ল, চবে দুখৰ টেনশ্যনত আছে, কি হ'ব এটা অনিশ্চয় এটা ইলেকশ্যনো হোৱা নাই, BTC ইলেকশ্যন হ'ব লগা আছিলে। ঠিক গোটেই কথাটো লৈ পেলাই ৰাইজক খবৰ লৈছোঁ আৰু ৰাইজক এৱাৰনেছ এটা দিব লাগে কি কৰোনাৰ অলপ ছেফটি এৱাৰনেছ এইটো আমি দিয়া হৈছে আৰু অনাগত দিনত কেনেকৈ আমি শান্তি সম্প্ৰীতি একতা হৈ থাকিব পাৰে এই কথাবিলাকে আমি চৰ্চা কৰিছোঁ। নাই, মাটিৰ অধিকাৰটো আজি অসমত চাওক, ইমান বছৰে মাটিৰ আইনবিলাক ঠিকমতে হোৱা নাছিলে, যাৰ কাৰণে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ক্ষোভ আছে আৰু এতিয়া অসম চৰকাৰে হৰিশংকৰ ব্ৰহ্ম কমিটি বনাই পেলাই এটা আইন প্ৰণয়ন কৰি আছে আৰু আমিও চাই আছোঁ। ভাল এটা আইন যদি হৈ যায়, এই আইনটোৱে যদি সমগ্ৰ অসমত লাগু হয় আৰু BTCতো আমি যদি আইনবিলাক বনাব পাৰোঁ, তেতিয়া সকলো জাতি জনগোষ্ঠীয়ে অধিকাৰ পাব আৰু মাটিৰ অধিকাৰ লাগিবই, কাৰণ মাটিক বাদ দি মানুহ জীয়াই থাকিব নোৱাৰে। সেইকাৰণে সকলো জাতি জনগোষ্ঠীক আইনৰ ব্যৱস্থাৰ মাজেৰে মাটিৰ অধিকাৰ দিয়াটো প্ৰয়োজন। এই UPPLটো সকলোৱে আঁকোৱালি লৈছে, কাৰণ মানুহ বিকল্প বিচাৰিছে। এতিয়া BPFৰ বিকল্প বুলি ক'লে, ইয়াতে ৰুলিঙৰ বিকল্প বুলি ক'লে UPPL, আৰু সেইকাৰণে চবেই UPPLত আহিছে আৰু UPPLক এটা নতুন ৰূপত লৈ গৈ পেলাই গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ লগতে জাতি জনগোষ্ঠী খাতি সম্প্ৰীতি ঐক্যভাৱে আগুৱাই যোৱাৰ কাৰণে মানে সকলোৰে সম অধিকাৰ সমমৰ্যাদা প্ৰদান কৰাৰ কাৰণে এই মানে প্ৰচেষ্টাবিলাক চলি আছে। সৰু সুৰা হৈছে, এইটো BPFৰ এনেকুৱা এটা টেণ্ডেঞ্চি আছে, আগৰ পৰাই হিংসা কৰি আছে, ধনবল বাহুবল ব্যৱহাৰ কৰি আহিছে, কিন্তু এইটো প্ৰশাসনে চাই ল'ব। আমি প্ৰশাসনক আহ্বান কৰিছোঁ কি যাতে কোনো হিংসা নহয়, এইটো সকলোকে ৰক্ষা ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। ভয় কৰা কথা নাই, UPPLক কিয় ভয় কৰিব? UPPLটো বাঘ নহয় না, আমাৰ লাঠি আছে না কি দা আছে, গতিকে তেখেতসকলৰ এইটো স্বভাৱেই হয়, এইটো দাদাগিৰি কৰি ফুৰাটো তেখেতসকলৰ স্বভাৱ, এইটোৱে কৰি আছে। চাওক, মই চিনেমাৰ লগত ইমান তুলনা নকৰোঁ, চিনেমাবিলাক চাওঁ মই, ভাল লাগে, কিন্তু বিটিআৰ বাকীয়ে পৰিৱৰ্তন বিচাৰিছে। তেখেতসকলে কোনো নায়ক বিচৰা নাই, পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তনৰ যিটো যাত্ৰা ইয়াত ময়ো অংশীদাৰ হৈছোঁ। তো সেইকাৰণে আমাৰ চবৰো এইটো এটা আৰম্ভ, আমি এটা ৰিভলিউশ্যন কৰিছোঁ। আমাক ভাল চৰকাৰ লাগে, এটা ভাল এডমিনিষ্ট্ৰেশ্যন লাগে, নিকা এটা চৰকাৰ লাগে, দুৰ্নীতিমুক্ত হ'ব লাগে আৰু দুখীয়া দৰিদ্ৰ ৰাইজেও চৰকাৰী আঁচনিবিলাক সঠিকভাৱে পাব লাগে। সেইবিলাক নোহোৱাৰ কাৰণে আজি পৰিৱৰ্তনটো চবেই বিচাৰিছে আৰু সেই পৰিৱৰ্তনটোৰ কাৰণে আমি কাম কৰিছোঁ আৰু কাম কৰি যাম। মোৰ লক্ষ্যটো কোনো নেতা হোৱা নহয়, চিফ ডেপুটি চিফ হোৱা নহয়, ৰাইজৰ কাৰণে কাম কৰা। গতিকে একেলগে চবে মিলি, আপোনালোকে থাকিব লাগিব, চবে মিলি আমি কাম কৰি যাম।